নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ। যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। বন্ধু বান্ধৱীসকল, বৰ্তমানে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বাউলি ফাগুন ধাৰাবাহিকখনত দিগন্ত চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন, তেওঁৰ ঘৰ ক'ত, সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, দিগন্তৰ প্ৰকৃত নাম হৈছে নিলিম দত্ত। তেওঁক ঘৰত মাতে ৰাজ বুলি। তেওঁৰ জন্মৰ তাৰিখ হৈছে ২৭ মাৰ্চ। নিলিম দত্তৰ ঘৰ লখিমপুৰত। তেওঁ বৰ্তমানে কৰ্মসূত্ৰে গুৱাহাটীত থাকে। বন্ধু বান্ধৱীসকল, নিলিম দত্তই বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা ধাৰাবাহিককেইখনৰ নাম হ'ল বান্ধোন, দহন, সপোন, স্নেহবন্ধন, অঞ্জলি, খোজ আৰু বৰ্তমানে বাউলি ফাগুন ধাৰাবাহিকখনত দিগন্ত চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু দিগন্তৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।